আমি এতিয়া গুৱাহাটীৰ লাচিত ঘাটত আহিছোঁ। লাচিত ঘাটত হ'ল কি এইখন ইয়াতে নতুনকৈ লাচিতৰ মূৰ্তি বনোৱা হৈ আছে। ইভিনিঙৰ এটা খুব সুন্দৰ দৃশ্য হয়। তাৰপিছত আমি আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ বিষয়ে আলোচনা কৰিছোঁ। চন্দ্ৰকান্ত সিংহ আহোম ৰাজ্যৰ এটা খুব ক্ৰিটিকেল সময়ত অসমৰ সিংহাসনলৈ বহিছিল। তেওঁৰ সময়তে অসমত তিনিবাৰ ম্যানমাৰৰ ৰজাৰ আক্ৰমণ কৰিলে। অসমৰ ক'ব গ'লে বহুতখিনি ক্ষতি হ'ল। অসমৰ জনগাঁথনি ভাঙি গ'ল। আহোম ৰাজ্যখনেই লাষ্টত গৈ ধ্বংস হৈ গ'ল। চন্দ্ৰকান্ত সিংহই তথাপিও ম্যানমাৰৰ এই আক্ৰমণকাৰীখিনিক বাধা দিবলৈ চেষ্টা কৰিছিল, যত্ন কৰিছিল। আৰু তেখেতৰ এই যিটো প্ৰচেষ্টা তাৰ সামৰণি হৈছিল 1822 চনৰ অসমৰ হাদিৰাচকীত। হাদিৰাচকী যুদ্ধখন বৰ্তমান বৰপেটা জিলাৰ বাঘবৰ সমষ্টিত ফুলৰ চটলা পাহাৰৰ কাষতে আহোম ৰজাৰ এখন আহোম ৰাজ্যৰ পশ্চিম সীমাৰ চকী আছিলে। আজিকালি যেনেকৈ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ BSF চকী থাকে তেনেকুৱা চকী এখন আছিলে। পশ্চিম দিশৰ সীমা চকী সেইখনে আছিল। তাতে চন্দ্ৰকান্ত সিংহই ম্যানমাৰৰ আক্ৰমণকাৰীখিনিক শেষবাৰৰ কাৰণে যুদ্ধ কৰি চাইছিলে। তাতে পৰাজিত হৈছিল। বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাই সেইখন যুদ্ধকে আহোম ৰাজ্যৰ বা অসমৰ স্বাধীনতাৰ শেষ দিন বুলি কয়। চন্দ্ৰকান্ত সিংহ আৰু হাদিৰাচকীৰ ওপৰতে বিশদভাৱে আমাৰ শ্ৰদ্ধাৰ তপন কুমাৰ শৰ্মা ছাৰে এখন বৰ সুন্দৰ গ্ৰন্থ লিখিছে। সেইখন আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ। সেইখন হ'ল হাদিৰাচকীত চন্দ্ৰকান্তৰ সন্ধান, অসমৰ বেলিমাৰৰ বিৱৰ্ণ ইতিহাস। এইখনত তেখেতে বহুত কষ্ট কৰি বহুতখিনি বস্তু বিচাৰি খুচৰি বহুতখিনি তথ্য ইয়াতে সন্নিৱিষ্ট কৰিছে। চন্দ্ৰকান্ত হওক, হাদিৰাচকী হওক, আনকি তাৰ লগত জড়িত সকলো ধৰণৰ ঐতিহাসিক ঘটনা, তাৰ লগত জড়িত অসমীয়া শিখবিলাকৰ কেনেকৈ উৎপত্তি বা আগমন হৈছিল সেইটোৰ ওপৰতো তেখেতে বহুতখিনি তথ্য দিছে। মই মোৰ বন্ধুসকলক এইখন কিতাপ পঢ়িবলৈ অনুৰোধ কৰিম যে ইয়াতে তেখেতে হাদিৰাচকী আৰু চন্দ্ৰকান্ত সিংহৰ সেইখিনি সময়ৰ সেই চিটুৱেশ্যন বা সেইখিনি পটভূমিৰ এটা বিশদ বিৱৰণ, ইয়াত সুন্দৰ বিৱৰণ আচলতে পাব। পাঠকসকলে পঢ়ি নিশ্চয় ইয়াতে ভাল পাব। এয়া আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত সুদূৰ দূৰত আছে হাদিৰাচকী যুদ্ধ হোৱাৰ আজি 2022 চনত 200 বছৰ জয়ন্তী হৈ গ'ল। আৰু এতিয়া 2023 201 বছৰ হৈ গ'ল। অসমৰ এইবোৰ পাহৰি যোৱা ইতিহাসবোৰ মানুহবিলাকে মনত পেলাব লাগে। বুৰঞ্জীৰ এই কথাবিলাকৰ পৰা আমি শিক্ষা ল'ব লাগে। আৰু অসমৰ এই বুৰঞ্জীমূলক তথ্যবিলাকৰ পৰা আমি শিকি আমাৰ আহিবলগীয়া আমাৰ প্ৰজন্ম আগবাঢ়ি গৈ পেলাই অসমৰ উন্নতিৰ হকে কাম কৰিব লাগে। সেইটোৱে আমাৰ আশা আৰু সেইটোৱে আমাৰ সংকল্প হোৱা উচিত। ধন্যবাদ।